ঠিক আছে আৰু লগত দিছে 50 rupees Hello guys, good morning. সকলোকে মোৰ চেনেলটোলে মৰমে আৰু স্নেহেৰে পুনৰবাৰ স্বাগতম জনাইছো। So guys, আজি হৈছে 13 জানুৱাৰী 2022 আৰু এই 2022 চনৰ সকলোকে মই হেপী নিউ ইয়াৰ কৈ লৈছো আগতীয়াকে আৰু আজি 13 ডিচেম্বৰত আমাৰ আটাইতকে মানে বিহু তিনিটা ভিতৰত আজি ভোগালী বিহু পৰিছে আৰু ভোগালী বিহু সকলোৱে পিঠা পনা খাই ভোগ কৰক আৰু সকলোকে মোৰ ফালৰ পৰা একদম দিলছে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিলো আৰু আজি এই ব্লগটো ভোগালী বিহু ওপৰত হ'ব মানে আমাৰ ওচৰতে অলপ সৰু সুৰাকে ভোগালী বিহু পাতিছে আৰু ভোগালী বিহু আমি কেনেদৰে পাতে আমাৰ ওচৰত হেতু চাওঁগে আৰু পৰিবেশটো মজা লওক আৰু আপোনালোকে যদি নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক কাৰণ মই এটা সৰু ল'ৰাৰ পৰা মানে ব্লগটো ষ্টাৰ্টিং কৰিছো সৰুৰ পৰা এটা সপোন আছে ডাঙৰ হলে একদম ডাঙৰ ব্লগাৰ হোৱা আৰু যদি কিবা কথা মানে কওঁতে ভুল হয় তেনেহলে আপোনালোকে ক্ষমা কৰি দিব ভাইটি বুলি আৰু আমাৰ ওচৰতে মানে পথাৰত মেজি পাতিছে মানে মেজি ভোগালী বিহু আয়োজন কৰিছে তাকে চাবলৈ আমি যাওঁ বলক আৰু অলপ লাগি ভাগি দিওঁগে আৰু বলক তেনেহলে ভিডিওটো আৰম্ভ কৰোঁ বলক So guys দেখিবলৈ পাছে সৰুহাকে অলপমান আয়োজন কৰিলে মই অহা অলপ দেৰি হ'ল মানে কি হ'ল কেছটো স্কুলত অলপমান হোমৱৰ্ক দিছিলে প্ৰজেক্ট বনাবলৈ দিছে আৰু হেয়াত লাগি থাকোতে মই এফালে অলপমান দেৰি হ'ল তেও লাগি ভাগি দিওঁগে অলপমান লাগি আছে দেখিছে আজি এইগিটা বড হ'ব ন মেজি কাৰণে চাৰিটা লোকেল কিমানকে পৰিলে 350 কেজি 350 ও চাৰিটা আছে আৰু অলপ বাহিৰৰ পৰিবেশটো চাই লওঁ অলপমান এনেকৈ চৌকা টৌকা এনেকৈ খানি যা যোগাৰ কৰিছে এতিয়া কেইটা বাজিছে চাই লওঁ ৰ'ব এতিয়া 1টা বাজিলে এয়া অলপ খৰি গোটাইছে এয়া লাগি ভাগি দিছোঁ আৰু অলপমান এইটো সৰুহাকে পাতিছে তাৰপৰা সৰিফালে অলপমান পাতিছে তাৰপৰা এয়া আলু খেতি কৰিছে এয়া আমাৰ বাৰী পৰিবেশটো অলপ ওচৰত চাই লওক এয়া আলু খেতি কৰিছে এইটো আমাৰ নামঘৰ মৰমৰ নামঘৰটো অলপ ঠিক ঠাক কৰি আছে মানে আপডেট হৈ আছে আপডেট নামঘৰ এট লাষ্ট 1 মুৰ্গী ষ্টেপ 2 মুৰ্গী ষ্টেপ আৰু 2টা আছে কি ভাবি আছা হে 2022 চনত তোমাৰ মৃত্যু হ'ব এয়া মই আজি 13 তাৰিখ 13 তাৰিখে মৃত্যু হ'ব তোমাৰ ভৱিষ্যত মই চাই দিলো কৰোনাই পালে মৃত্যু হয় কৰোনাই পাই গ'ল ইয়া কৰোনা নোপোৱা আগতেই মৃত্যু হ'ব এতিয়া বস্তৰণ So guys আমাৰ মেনুত আছিলে লোকেল মুৰ্গী আৰু মাছ ফ্ৰাই হৈ আছে মাছ ফ্ৰাই হৈ আছে So guys মই পথাৰৰ পৰা আহিলো পথাৰত মানে কাম বন কৰোঁতে ভিডিঅ' কৰিব নোৱাৰিলো তাৰ বাবে একদম বেয়া নাপাব মানে পথাৰৰ পৰা আহিলো তাত খৈছৈ গোটাই দিলো খৈ ফালি দিলো আৰু খৈ ফালি দিয়াৰ পিছত এতিয়া মই ঘৰলৈ আহিলো ঘৰলৈ আহি পিনে গা চা ধুই আকৌ এতিয়া পথাৰলৈ যাওঁ মানে মেজি ঘৰলৈ যাওঁ আৰু তাত এতিয়া ভোজ খাবলৈ হ'ব সবে আহিব এতিয়া একেলগে ভোজ খাম ফূৰ্তি ফাৰ্তা কৰিম আৰু আপোনালোকেও চাব নৰ্মেল মানুহ অসমত যেনেকৈ পাতে সেনেকৈ খাম আৰু বলক এতিয়া পথাৰলৈ যাওঁ গাইছ এতিয়া 4:25 হৈছে একদম পিছবেলা হৈ গ'ল লাগি আছা ন লাগি আছা হাই দে দো বু কেনেকুৱা লাগিছে আজি মজা লাগিছে তুমি বনাইছা ভাল লাগিছে ভাই মাৰো মুজি মাৰো এদিনৰ ব্লগ হ'ব 24 ঘণ্টাৰ ব্লগ হ'ব আপোনালোকে চাই থাকক আৰু ভিডিঅ'টো এনজয় কৰক এতিয়া ৰাতি হৈ গ'ল এতিয়া খাবলৈ সবে আহিব এটাকে আহি আছে সবে এয়া কাঁহী লৈ আহিছে কাঁহীখন দেখাই দিয়া ঐ গুড বয় নমস্কাৰ নমস্কাৰ বয়সস্থ আমাৰ ঘৰখনৰ আটাইতকৈ শুভেচ্ছা ঘৰখন আটাইতকৈ মুখিয়াল মানুহ নাচি দিব ভাত খোৱাৰ পিছত নাচিব আপুনি কি ক'ব ক'বলৈ নাই খাবলৈ আহিছে समझ रहे हो
समझ रहे हो आप अभी मजा आएगा ना भिड़ আমাৰ ইয়াৰ বুঢ়া 96 বছৰ হৈ গ'ল कौन है ये लोग कहाँ से आते हैं Ajay itu naik Ajay 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 oh nari ba oi oh Ajay ये मुंह से सुपारी निकाल के बात कर रहे बाबा गजब बेइज्जती है bolak kaman So guys, এতিয়া ৰাতি হৈছে ৰাতি 9টা বাজিলে আৰু আমি এতিয়া মানে কাৰেণ্টটো নাই এতিয়া কাৰেণ্টটো আহিলে মানে আমি অসমীয়া সমাজত ভোগালী বিহুত গখীয়া লোৱা বুলিকে এটা মানে খুজনীয়া মগনীয়া বুলি কিবা এটা আছিলে মই সঠিক ভালছে গম নাপাওঁ আৰু আমি গখীয়া লোৱা হৈ যাম মানুহৰ ঘৰত যি আছে তাকে খুজিম আৰু আপোনালোকে বলক আমাৰ লগত এতিয়া মানে কাৰেণ্টটো গ'ল কাৰণে আমি ঘৰ বা টৰ্চ লাইট নিবলৈ আহিলোঁ আৰু টৰ্চ লাইট নি মানে তাত জ্বলাওঁগৈ আৰু আপোনালোকে চাই থাকক গখীয়া লোৱা কেনেকৈ হয় কি মানুহৰ ৰেছপন্স কি আহে বলক তেতিয়া যাওঁ আৰু ৰাতি 9টা বাজিছে এতিয়া অলপমান দেৰি হ'ব ব্লগটো চাই থাকক ভাল পালে নহ'ব না তই কিন্তু কৰা চাৰে 9টা বজাত অ'কে মাৰো আপোনাৰ অনুভৱটো প্ৰকাশ কৰক আপোনাক ভালকৈ সুধিছোঁ বাৰু বিহু বিষয়ে কি ক'ব বিহু আজি বহুত ভাল লাগিছে বিহু এনেকে তেনেকে আপোনালোকে ইমানখিনি ফূৰ্তি কৰিছে ভাল লাগিছে ইমানটো এটা মেজি বাঁহডাল দি এইটো কেঁচা বাঁহ দেই একদম ধুনীয়াকে মেজি ধৰিছে ভাল লাগিছে আজি আহিছোঁ বহুত উৎফুল্লিত গাইজ আমি আজি এতিয়া 10টা বাজিলে আৰু 10টা বজাত আমি এতিয়া প্ৰথম ঘৰত বহনি কৰিব লৈছোঁ মানে বহনি মানে কি চিঞৰিম আৰু উঠাম মানুহক আৰু কম যে আমি গৰখীয়া লৈ আহিছোঁ আৰু আমাক পিঠা পনা লাগে চিঞৰিবলৈ মানুহ লৈ আহিছোঁ আমি 6টা ল'ৰা 2টা আৰু ছোৱালী কেইজনী 4জনী 3জনী 5টা আহিছোঁ আমি ল'ৰা 2টা ছোৱালী 3জনী নাযাওঁ এইফালে যাওঁ খোল এখন ভালছে মেলিতে আছে চিঞৰ জুচে চিঞৰ নাই হোৱা লাজুলাৰ ভিতৰত যে চৌলোক চিপাহী লোক অঁ অঁ ঠিক আছে অঁ মিলাই খাম ঠিক আছে অঁ যাওঁ তেতিয়াহ'লে নাম্বাৰ 2 2 নম্বৰ ঘৰত আমি আহিলোঁ আৰু এতিয়া
আমি চিঞৰো কামান ঘূৰি নুফুৰবকে অঁ বেমাৰ হ'ব গম পাইছ So guys, আমি গৰখীয়ালৈ আহি আমাক ভিতৰত বহালে আমি বহিছোঁ এইকেইটা কণখন ল'ৰাকেইটা আৰু কি দিয়ে এতিয়া প্ৰথম ঘৰত দিলে 100 rupees 100 চাই লওক 100 So guys, আমি এতিয়া 2 নম্বৰ ঘৰত একদম মানে পাৰফেক্ট ফিনিচিং মাৰি থৈ আহিছোঁ ধুনীয়াকৈ বহোৱালে নবু ধুনীয়াকৈ বহালে তাৰপৰা পিঠা দিলে লচুৰা দিলে তাৰপৰা পইচা দিলে মানে অলপমান তাৰপৰা এমাউণ্টটো নকওঁ তাৰপৰা ভালেই লাগিলে গৰখীয়ালৈ আহিছে মানে খুন্দাহাতে পঠোৱাতকৈ কিবা এটা দি পঠিয়াইছে এতিয়া গৰু নাই যে এনেই আৰু নামত আৰু কামত নহয় এতিয়া কোনফালে যাওঁ বিতুলা হ'ল যাওঁ লেটছ গ' চ' গাইছ আমি 3 নম্বৰ ঘৰটো আমি ফিনিছ পাৰফেক্ট মাৰি থৈ আহিছোঁ আৰু নাৰিকল এটা আৰু পিঠা পনা দিলে আৰু লগত দিছে 50 rupees ইয়াহু লেটছ গ' গাইছ আমি আধা মোনা থলোঁ আৰু এতিয়া খুন্দা মোনা লৈ আনিছোঁ খালী মোনা লৈ আনিছোঁ আৰু এতিয়া বৰষুণটো অলপ যোৱা দিবলৈ ধৰিছে আৰু ক'ত যায় এতিয়া ৰ ইয়াত আমি আহি পাইছোঁ 4 নম্বৰ ঘৰ 4 নম্বৰ নহয় 5 নম্বৰ ঘৰ 4 নম্বৰ ঘৰ ফিনিছ 4 নম্বৰ ঘৰটো আছিলে আমাৰ খুৰী ঘৰ আৰু এতিয়া 5 নম্বৰ ঘৰত পৰিছে বু ঘৰ এই বু এইফালে দেখো এইটো বু ঘৰ দেই এয়া আমাৰ ইয়াত গৰাকী এই চনো চাপ এয়া গোট এয়া ধনৌ হাই আমি গৰখীয়ালৈ আজি বিহু বতৰত ফূৰ্তি এটা কৰিব লাগে আৰু তাকে ফূৰ্তি কৰিবলৈ আমি ৰাতি 10:30 বজাত ঘূৰি ফুৰিছোঁ এছপি মানি চলিছোঁ এট লাষ্ট আহি ঘৰ পালোহি আৰু এইকেইটা এয়া আমাৰ মা অ' ব্ৰ ভালনে অ'কে দিম আহি যাওক কাৰেণ্টে গ'ল অ'কে আপোনালোকে আমাৰ ঘৰত আহি উপস্থিত হ'লহি গৰখীয়া ল'ৰা হিচাপে আৰু আছে গতিকে মই এইটো দি এই 5টা আছো আমি মোৰ ছোৱালীজনীয়ে এইবাৰ পৰীক্ষা দিব এই ল'ৰা ছোৱালী আছে গৰখীয়া ল'ৰাৰ ওচৰত মই পৰীক্ষাটো আছে পাৰ হ'বলৈ গৰখীয়া ল'ৰাৰ ওচৰত মই আশীৰ্বাদ বিচাৰিছো দেই অ'কে ভালে কুশলে পাৰ হ'লে আমাৰ আশীৰ্বাদে যাতে খাটে আৰু আপুনি মনৰ বাঞ্ছা পূৰণ হ'ব লাগে ঈশ্বৰে আপোনাক চকু মেলি চাওক আৰু যি মনৰ বাঞ্ছা আছে সকলো পূৰণ হওক আৰু আমাৰ কথা যাতে খাটে ভগৱানে চকু মেলি চাওক দিছোঁ চকু মেলি চাওক হৈছে কৃষ্ণ হৈছে এয়া আমাৰ ডাঙৰ বোমা তেওঁৰ জীয়ৰী এয়া সৰু বোমা ঠিক আছে ভালছে বোৱাৰী এজনী পাওক মা মোক এনে দি থৈ যাওক কি দিম কৃষ্ণ খাবলৈ দিলো মিঠৈ খালো এয়া হাতত আছে পিঠাহে মিঠৈহে আছেগে খালো মিঠৈ চব খালো হিচাপ কৰো এয়া উঠিলেগে ন খুজি মাংগি सब गाथे मार दिया रुको जरा सबर करो बोला धक्का बुक्की नहीं करने सुनो गाथे मा सब गाथे मा मुरी गंदा हेले ने सब गाथे खा सब गाथे मा So guys, আমি পিঠা পনা আনি খালো দেখিলে পিঠা পনা অলপ উঠিলে তাৰ পৰা নাৰিকল এটা উঠিলে তাৰপিছত এতিয়া খাই বৈ ধুনীয়াছে ভুহাত ধুই পেলাই আৰামছে হোমগে ঘৰত আৰু ৰাতিপুৱা লগ পাই আছোঁ ৰাতিপুৱা মেজি জ্বলাম আৰু 5টা বজাত আহি পেলাই মেজিটো জ্বলাম মই জ্বলাব লাগিব চাগে আৰু এতিয়া ভাগৰ লাগিছে হোমগে আৰু ভুহাত শুই মেলি আকৌ ৰাতিপুৱা লগ পাম চ' বাই বাই The next day. So hello guys, good morning আৰু আজি হৈছে 14 জানুৱাৰী আৰু এতিয়া আমি মেজি জ্বলাবলৈ গৈ আছোঁ এতিয়া পাইছে 5:30 একদম কুঁৱলী পৰি আছে আৰু বলক ভেলাঘৰত লগ পাইছোঁ গা ধুবলৈ লুঙি লৈ থৈছোঁ গাটো ধুই মেজি জ্বলাম তাৰপৰা তামোল এখন দিম তাৰপৰা আজিৰ পৰা জুই ৰজা হ'ব চ' বলক যাওঁ মেজি ঘৰলৈ বলক
এই দাদা গান এই সামনে খোলা কোনো নেহেগে নেকি চলি আছে নেকি কাৰো নাই জয় ৰাম বোলা জয় হৰি বলো গজব বেজতি है আমাৰ পুৰা মাৰি এনে কৰি আছা মনে মনে দে খাই দে আকৌ মানুহখিনি চ' গাইজ আমাৰ মেজি জ্বলা কাৰ্যসূচী ফিনিছ হৈ গ'ল আৰু এয়া দেখিছে মেজি ফিনিছ আৰু এতিয়া হৈছে 7টা বাজি গ'ল মেজি জ্বলাওঁতে দেখিলে যে মেজি জ্বলালোঁ আৰু এতিয়া আমাৰ নেক্সট কাৰ্যসূচী আছে আলু কচু খোৱা আৰু ঘৰত গৈ পিনে আলু কচু খাম আৰু তেতিয়া তাৰপিছত ব্লগটো এণ্ডিং কৰিম আৰু চাই থাকক এতিয়া আহি আমি কি পালোঁ আলু খোৱা পৰ্যায় পাই গ'লোহি বমা কি পাইছে কি পাইছে আলু কথা কৈ দিয়ক গাইজ দেখিবলৈ পালে যে আমাৰ মৃত্যুকপাত পাৰিলে আৰু আমাৰ ককা বৌভাগৰ ককাক মৃত্যুকপাত দিলে আৰু বিহুৰ মানে পিঠা পনাৰ সৈতে আমাৰ যোনটো অসমীয়া পনীয়া দ্ৰব্য সেই তাৰ লগত আমাৰ মৃত্যুকপাত দিলে আৰু আজি এই ভিডিঅ'টোৰ পৰা আপোনালোকক মানে বিদায় ল'বলৈ সময় হৈ গ'ল আৰু আজিৰ ভিডিঅ'টো ইমানেই আৰু ৰাতিপুৱাৰ পৰা কালি ৰাতিপুৱাৰ পৰা কষ্ট কৰি আছোঁ তাৰ বাবে যদি লাষ্টলৈকে চালে তেনেহ'লে ধন্যবাদ আৰু লাইক এটা দি থৈ যাব আৰু এইকেইদিন ব্লগ নাহিব পাৰে বেছিভাগ মানে পাৰিলে মই দিবলৈ চাম ব্লগবোৰ কাৰণ এতিয়া ক্লাছ 9ত পঢ়ি আছোঁ আৰু এতিয়া পৰা যদি মই জোৰ নিদিওঁ নহয় তেতিয়া মই ভৱিষ্যতলৈ মানে একো এটা সফল হ'ব নোৱাৰিম নিজৰ কামত আপোনালোকে ইয়ালৈকে চোৱাৰ বাবে বহুত ধন্যবাদ আৰু 69 ছাবস্ক্ৰাইবাৰ এতিয়া মোৰ প্ৰেজেণ্টত আছে বহুত বেছি ধন্যবাদ 69 যেন 1 ইয়েৰত কৰি দিলে তাৰ বাবে বহুত ধন্যবাদ আৰু আগলৈকে মোক ছাপৰ্ট দি যাওক আৰু মই যেতিয়া অলপ এক্সপাৰ্ট হৈ যাম তেতিয়া আৰু ভাল ব্লগ আনিম আৰু আপোনালোকে ইমানলৈকে চাই বহুত বেছি ধন্যবাদ চ' কমেণ্টত ক'ব যে ভিডিঅ'ত চাই কেনেকুৱা লাগিলে আৰু আজি ভিডিঅ'টো ইমানতে আৰু নেক্সট ব্লগত লগ পাম তেতিয়ালৈ বাই বাই